ছাত্ৰ ছাত্ৰীসকল আজি নেৰেশ্যনৰ এটা পাৰ্ট আছে এইটো পাৰ্টত আমি মানে লেট লগাই পেলাই কিছুমান বাক্য থাকে সেই বাক্যবিলাক কেনেধৰণে কৰে সাধাৰণতে লেট লগোৱা বাক্যৰ দুটা নিয়ম আছে দুইটা নিয়মে আজি আলোচনা কৰিম প্ৰথম বাক্যটো দিছে হি said to me let us go for a walk হি মোক কৈছিল বলা খোজকাঢ়ি আহোঁ বা বলা অকণ ফুৰি আহোঁ এনেকুৱা ধৰণৰ বাক্য যেতিয়া থাকিব সাজেষ্ট কৰা বা প্ৰস্তাৱ দিয়া এনেকুৱা ধৰণৰ বাক্য হয় গতিকে এইটো সাজেষ্ট বা প্ৰপ'জ ব্যৱহাৰ কৰিব পাৰি আমি প্ৰপ'জটো ব্যৱহাৰ কৰিম ইয়াত প্ৰপ'জৰ পাষ্ট টেন্স বহিব কিয় এইটো said আছে গতিকে হি প্ৰপ'জড ডেট বহি গ'ল বহাৰ পিছত আমি কি কৰিব লাগিব ইয়াত আছ দিয়া আছে আছ মানে আমি এতিয়া এই আমিটোত কোন কোন আছে হি আৰু মই মিলি পেলাই কি হ'ম আমি সেইকাৰণে আমি ইয়াত উই বহাইছোঁ কিন্তু পিছৰ যিটো আছ আছে লেটাছ পিছৰটোত দে বহিছে দে কিয় বহিছে যে ইয়াত আমি বুলি কৈছে কিন্তু আছে কোন তাই আৰু সি মিলি পেলাই কি হ'ব সিহঁত কাৰণ আমি হ'বলৈ হ'লেতো মই থাকিবই লাগিব ইয়াত সি আৰু মই আছোঁ গতিকে আমি হ'লোঁ ইয়াত দিছে তাই আৰু সি গতিকে ইয়াত দে হ'ল আছটো বহালোঁ বহাৰ পিছত আমি ইয়াত কি বহাব লাগিব শুড গো ফৰ এ ৱাকটো গো ফৰ এ ৱাকৰ দৰে থাকিল ইয়াতো একে কি হ'ল চি প্ৰপ'জড ডেট ডে হ'ল মই আগতেই ক'লোঁ ইয়াত কিয় উই হৈছে সি আৰু মই মিলি আমি হ'ম তাই আৰু সি মিলি কি হ'ব সিহঁত হ'ব গতিকে ইয়াত মন কৰিব লাগিব যে আছটো হয় উই হ'ব নহয় ডে হ'ব তাৰপিছত শুড বহাব লাগিব গো ফৰ এ ৱাক গতিকে চি প্ৰপ'জ ডেট দে শুড গো ফৰ এ ৱাক আৰু এক নম্বৰটো হ'ল হি প্ৰপ'জ ডেট উই শুড গো ফৰ এ ৱাক 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিছে আকৌ ৰাজু said to me let him go there ইয়াত আহি গ'ল let him ইয়াত কিন্তু আছ দিয়া নাই তাৰমানে লেট আছৰ বাদে লেট আছ এইটোৰ বাদে আমি যি পাওঁ লেট ডেম পাওঁ লেট হিম পাওঁ লেট হাৰ পাওঁ লেট মি পাওঁ আমি যিয়ে নাপাওঁ সেইটোত কি হৈ যায় আচলতে এইটো হ'ল প্ৰস্তাৱ দিয়া নিচিনা বাক্য ব'লা আমি খোজকাঢ়ি আহোঁ ব'লা আমি চাহ একাপ খাই আহোঁ এই বাক্যবিলাক কেনেকুৱা প্ৰস্তাৱ দিয়া বাক্যৰ নিচিনা কিন্তু এই বাক্যটো কি কৈছে ৰাজু said to me ৰাজুৱে মোক কৈছিল লেট হিম গো দেয়াৰ তাক তালৈ যাবলৈ দিয়া তো ইয়াত যেতিয়া লেটাছ নাথাকিব লেট হিম থাকিব বা লেট হাৰ লেট মি লেট ডেম যি থাকে সেইটোত কি কৰিব লাগিব ইয়াত ৰিকুৱেষ্টেড বহাব লাগিব ৰাজু ৰিকুৱেষ্টেড মি লেটাছ থাকিলে নালাগে লেট আছৰ বাদে যি থাকে সেইটো থাকিলে কি বহাম ৰিকুৱেষ্টেড গতিকে কি হ'ল ৰাজু ৰিকুৱেষ্টেড মি ডেট বহিল ইয়াত এটা বস্তু বহিব কি হিম আছে গতিকে হি হ'ল ইয়াত হাৰ থকাহেঁতেন চি হ'লহেঁতেন গতিকে হি মাইট বি এলাউড এই বস্তুটো দিব লাগিব মাইট বি এলাউড টু তাৰমানে এইটোত আমি কি বহাইছিলোঁ প্ৰপ'জড আৰু শুড কিন্তু ইয়াত কি বহিব ৰিকুৱেষ্টেড আৰু মাইট বি এলাউড গতিকে বাক্যটো কি হ'বগৈ ৰাজু ৰিকুৱেষ্টেড মি ডেট হি মাইট বি এলাউড টু গ' দেয়াৰ এইটো আমি আগৰ যিটো লেটাছ থকা বাক্য সেইটো আমি ছাজেষ্টেড দিও কৰিব পাৰোঁ এইটো অকল প্ৰপ'জ দিয়ে যে কৰিব লাগিব সেইটো কথা নাই ইয়াত ছাজেষ্টো দিব পাৰা হি ছাজেষ্টেড ডেট তেনেকৈও দিব পাৰা একো ভুল নহয় কিন্তু মনত ৰাখিব লাগিব কি যে লেট আছৰ বাদে আমি যদি বেলেগ পাওঁ তেতিয়া আমি ইয়াত ৰিকুৱেষ্টেড বহাব লাগিব আৰু ইয়াত বহাব লাগিব মাইট বি এলাউড তাৰমানে বাক্যটো এনেকুৱা হ'ল ৰাজুৱে মোক অনুৰোধ কৰিছিল যে তাক মাইট বি এলাউড মানে তাক আচলতে এলাউ কৰিব লাগে তাক সন্মতি প্ৰদান কৰিব লাগে তালৈ যাবলৈ গতিকে ইয়াত মাইট বি এলাউড হৈ যাব লেটাছ থাকিলে আমি ছাজেষ্টেড বা প্ৰপ'জ দিম ইয়াত শুড দিম হৈ গ'ল বাকীখিনি একে থাকে ইয়াত ভয় কৰিবলগীয়া নাই কিন্তু এই উইটো কিয় হয় ডেটো কিয় হয় এই বস্তুটো মন কৰিব লাগিব আৰু যদি লেটাছৰ বাদে আমি বেলেগ পাওঁ তেতিয়া আমি ইয়াত ৰিকুৱেষ্টেড বহাব লাগিব আৰু মাইট বি এলাউড বুলি কৰিব লাগিব গতিকে আমি প্ৰায়কেইটা নিয়মে ইয়াত কৈ দিছোঁ কাৰণ ইয়াৰ খালি ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰাটো এতিয়ালৈকে কোৱা নাই সেইটো ভিডিঅ' বনাম পিছত গতিকে এইখিনি তোমালোকৰ কাৰণে যথেষ্ট সহায় হ'ব বুলি ভাবিছোঁ খালি এইকেইটা কথা মন কৰিব লাগিব এইটো
অহা নাই, এই মাইট বি এলাউডটো এতিয়ালৈকে অহা নাই পৰীক্ষাত 9-10ত বিশেষকৈ, কিন্তু অহাৰ চান্স এটা আছে।